सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। गाइस माने এই চকুৰ বেমাৰটো মানে নতুনকৈ আহিছে। तो चलिए शुरू करते हैं। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল হাছাম ৰাইডাৰ 05। তো গাইজ আজি বিশেষ কাৰণত মই ভ্লগটো দিম আপোনালোকক। তো আজি মানে মই মানে কি ক'ম আৰু, মোৰ মানে চকুকেইটা চাব পাৰে একদম লাল হৈ আছে, এইটো লাল হৈ আছে। তো আজি 4 দিনমান হ'ল মই কলেজতো যাব পৰা নাই এই চকুৰ প্ৰব্লেমৰ কাৰণে। মানে কি ক'ম আৰু, একদম ফুলি গৈছিল, এতিয়া মানে অলপ ভাল পাইছোঁ, কিবাকৈ 70% ভাল পাইছোঁ। আৰু আজি 4 দিন হ'ল কলেজতো যাব পৰা নাই, বহুত বেয়া লাগি আছে। তো কি ক'ম আৰু, বেয়া লাগিলে নহ'ব ন, বেমাৰ হৈ আছে। আৰু মোৰ মানে এইটো কথা, মোৰ বেমাৰ হ'লে মানে মই যাতে বেলেগৰ নহয় সেইকাৰণে মই ঘৰতে থাকোঁ। তো ভাল পালে কলেজত যাম, সোমবাৰৰ পৰা কলেজত যাম। চবৰে চুলি তুলি ধুনীয়াকৈ কাটি ল'লোঁ। তো আজি চুলি তুলি কাটি আহিলোঁ, সোমবাৰৰ পৰা কলেজত যাম একদম। তো গাইজ মানে এই চকুৰ বেমাৰটো মানে নতুনকৈ আহিছে, মানে বহুতৰে হৈছে। তো আপোনালোকে যদি কোনোবাই জানে এই বেমাৰটো কি বেমাৰ, তো প্লিজ কমেণ্ট কৰি জনাবচোন আপোনালোকে। আৰু মোৰ ৰিচেণ্টলি 700 ছাবস্ক্ৰাইবাৰ হৈ গ'ল। আৰু আপোনালোকে যাতে এনেকৈ আগলৈও যাতে ছাপোৰ্ট কৰি যায়। তো আৰু মই নতুন নতুন কণ্টেণ্টবোৰ দি যাম। এইকেইদিন মানে মই বেমাৰৰ কাৰণে ভ্লগ চগ দিব পৰা নাই। আৰু আমাৰ নতুন নতুন ৰাইড আহি আছে এইটো বছৰতে, আমাৰ চাইকেল ৰাইডো আহি আছে, বাইক ৰাইডো আহি আছে। আৰু আপোনালোকে জল্দি 1Kটো কৰি দিয়ক, আৰু ফুল ধামাকা ভ্লগ আহিব। 1K কৰি দিলে একদম ফুল চেলিব্ৰেশ্যন কৰিম, আপোনালোককো মাতিম। তো আপোনালোকে আহিব। তো আজিলৈ এইখিনি আছিল ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইবখিনি কৰি থ'ব। আৰু অন্য এটা ভিডিঅ'ত লগ পাম। জয় আই অসম।